ধন্যবাদ। এইবাৰ শ্ৰীমতী শৰ্মিষ্ঠা গোস্বামীক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এইবাৰ নিযুক্তি পত্ৰ গ্ৰহণ কৰিব শ্ৰীমতী কৃতিকা লাংথাছাই। ধন্যবাদ। এইবাৰ শ্ৰী ডৰিন বৰুৱাক নিযুক্তি পত্ৰ গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এইবাৰ শ্ৰীমতী মুনমুন মেধিক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এইবাৰ জলসিঞ্চন বিভাগৰ প্ৰাৰ্থী হৈছে শ্ৰী যামিনী কুমাৰ দেৱ লস্কৰ। তেখেতক সহকাৰী অভিযন্তাৰ নিযুক্তি পত্ৰ গ্ৰহণ কৰিবলৈ আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এইবাৰ এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী বিভাগৰ প্ৰাৰ্থী হৈছে শ্ৰীমতী ববিতা দাস। তেখেতক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। নিযুক্তি পত্ৰ প্ৰদান পৰ্বৰ ইমানতে অন্ত পৰিল। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অশেষ ধন্যবাদ জনাইছোঁ। নিৰ্বাচনৰ সময়ত অসমৰ ৰাইজক ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰ দলসমূহৰ হৈ আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে আমাৰ চৰকাৰ যদি শাসনলৈ উভতি আহে আমি ৰাজ্যত 1 লাখ চৰকাৰী নিযুক্তিৰ ব্যৱস্থা কৰিম। নিৰ্বাচনত ৰাজনীতি কৰা মানুহে কথা কয় আৰু নিৰ্বাচনৰ পিছত সাধাৰণতে সেই কথা মানুহে পাহৰিও যায়। কিন্তু আমি সংকল্প লৈছিলোঁ যে আমি যি ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ সেই প্ৰতিশ্ৰুতি আমি কিমান পূৰণ কৰিব পাৰোঁ সেয়া বেলেগ কথা, কিন্তু প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিবলৈ আমি প্ৰচেষ্টা কৰিম, আমি দিনে নিশাই পৰিশ্ৰম কৰিম আৰু এই প্ৰতিশ্ৰুতিসমূহ পূৰণৰ মাজেৰে আমাৰ অসমখনক আমি বিকশাই তুলিম। ৰাজ্য চৰকাৰৰ যোৱা 1.5 বছৰৰ পৰিক্ৰমাত আমি ইতিমধ্যে প্ৰায় 27,000 নিযুক্তি অত্যন্ত নিকা আৰু স্বচ্ছতাৰে দিবলৈ সক্ষম হৈছিলোঁ। প্ৰথমবাৰ আমি 4,779টা নিযুক্তি আমি দিব পাৰিছিলোঁ আৰু তাৰ পিছত যোৱা 14 মে তাৰিখে আমি 22,958টা পদত আমি নিযুক্তি দিব পাৰিছিলোঁ।